নমস্কাৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ একো নহয়, আমাৰ ঘৰৰ পুখুৰীত মাছ ধৰিবলৈ বেপাৰী আহিছিলে, সেইটো কাৰণে বোলো অকণ মাছনো কি পায় আপোনালোককো অকণ দেখুৱাওঁ। আপোনালোকে চাই থাকক কিনো মাছ পায়, চাই থাকিব। আমাৰ ঘৰৰ পিছফালে হয়, এইটো আমাৰ ঘৰ। এতিয়া আমি আহি আছোঁ, এয়া পিছফালৰ গেটেদি এয়া এইখন এনেকৈ দি আহি আছোঁ, চাই থাকক। এয়া মাছ ধৰি আছে, আপোনালোকে এয়া চাব পাৰে। এইটো আমাৰ পুখুৰী, এয়া খুৰাহঁত নামি আছে মাছ ধৰিবলৈ। আপোনালোকে চাই থাকক কিমাননো মাছ পায়। আজি প্ৰথম আহিছে বাৰু, কিন্তু এইবিলাক যে হেঙাৰ চেঙাৰ এইবিলাক মাজত পুতি থোৱা আছিলে, চোৰে মাছ খাই থাকে কাৰণে, সেইটো কাৰণে চোৰৰ কাৰণে দি থোৱা আছিলে। এতিয়া হেঙাৰ অলপ উঠাই জালখন মাৰিছে, আৰু মাৰিব চাগে, আৰু 3-4দিনমান লাগিব। এইটো সিবাৰ যোৱা বছৰ সিঁচি দিয়া হৈছিলে, এবাৰ আকৌ হেৰি কৰিছে মাছ। আজি প্ৰথমে ইয়াত ধৰিবলৈ লৈছে, কিমাননো মাছ পায় আপোনালোকে চাই থাকিব। আপোনালোকে এয়া চাই থাকক, চক কিমান মাছ, ইয়াক কিমান কমাই আছে চক। এইবাৰ পিছে চোৰে ধৰিব পৰা নাই কাৰণে এবাৰ জাল মাৰি দিছে যে, সেইটো কাৰণে মাছখিনি যিমানখিনি ওপৰত আছে গোটেইখিনি গুচি আহিছে। এয়া চক কিমান কমাই আছে, জালখন ওপৰলৈ আনিলেহে দেখা যাব আৰু কিমান ওলাই মাছ। এয়া এওঁ ৰখি আছে এইখিনিত। আজি মাছমৰীয়া তাৰমানে আৰু এজন আহিব লাগিছিলে, কিবা অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে, সেইটো কাৰণে আমাৰ এওঁৱে ৰখি আছে সেইখিনিত। এয়া চাই থাকক চব কিমান কমাইছে মাছে, বহুত আছে। এইটো আমাৰ 1 নম্বৰ পুখুৰী, আৰু দুটা আছে পুখুৰী, সেই দুটা এটা সৰু এটা ডাঙৰ। সেইটো বনৰীয়া মাছ সোমাই, সেইটো দেখুৱাম বাৰু, শ'ল বৰালি কিবা কিবি পাব চাগে। এইটো চক ইয়া চক কিমান জুপি আছে চক। গোটেই পুখুৰীটোত এয়া হেন্দালি দি থ'ব লগা হৈছে চোৰৰ কাৰণে, নহয়তো চোৰে বহুত ডাঙৰ ডাঙৰ জাল পাতি এখন জালত 5 কেজি 6 কেজি মাছ একেলগতে লাগে। সেইকাৰণে এবাৰ হেন্দালি দি দিয়াৰ কাৰণে জালখন মানে চোৰে জাল পাতিব নোৱাৰিলে। এয়া চক কিমান কমাই আছে, চাই থাকক। ইয়াত 25-30 হাজাৰ টকা মাছ জিৰোৱা হৈছে, পোনা মাছ দিয়া হৈছিলে। এই মানুহটো যে নামি আছে, এই মানুহটোৱে দিছিলেহি পোনা। এতিয়া জানো কিমান ওলাই ভগৱানেহে জানিব, আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, কিন্তু আমাৰ দেউতাই এই মানুহটোৰ পৰা 25-30 হাজাৰ টকা মাছ ইয়াত জীয়াইছে। কিমান ওলাই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। নহয়, মাছৰ কাৰণে পুখুৰীটো এপাক ঘূৰিব লগা হৈছে। এতিয়া এইফালে দি আহি আছোঁ। মাছ চাবলৈ এইটো গৈছিলে সেইফালেদি বৰ দূৰ, এইফালে বাঁহৰ গোচ আছে কাৰণে এইফালেদি আহি আছোঁ। এতিয়া এখন হেঙাৰ পাৰ হ'ব লাগিব মাছ চাবলৈ ওচৰৰ পৰা। মাছ আমি আছিলোঁ সেইটো পাৰত, এতিয়া ইয়া মাছ ভৰাই আছে, এটা পাইছে, সেইখিনিতে ভৰাই আছে। ইয়াত 2টা পালে মাছ, আৰু পাব, চাই থাকক আপোনালোকে। এইজনী কি নামটো কি আছিলে, কমেণ্ট কাট। ইয়াত টানি আছে আৰু মাছ আহিব, চাই থাকক। দেখিছে এতিয়া আমাৰ পুখুৰীটো কিমান লেতেৰা কৰিছে এইবিলাক, আৰু যে বহুত জাবৰ হৈ গৈছিলে। এই ঘৰ মানুহৰ বহুত লেতেৰা, আমাৰ ঘৰত বহুত জাবৰ পেলাই দিছে ইয়াত। আকৌ পইচা খৰচ কৰি হাজিৰা লগাই জাবৰ গুচোৱা হ'ল। বহুত চিচাৰ আছে, লাহেকৈহে নামিছে মানুহবিলাক। আগতে বৰ চাফা আছিলে এইটো পুখুৰী পানী, এতিয়া গোটেই বহুত লেতেৰা হ'ল। লেতেৰা পেলাই বহুত লেতেৰা গৈছে। আপোনালোকে এইফালে বাৰু এনেকৈ পুখুৰী লেতেৰা কৰিব পাৰে নে, কমেণ্টত ক'বচোন বাৰু। মানুহবিলাকে যে লেতেৰা কৰোঁ বুলিয়ে কয় দেই, বহুত এহেঁতৰ ঘৰৰ পৰা গোটেই ব্ৰইলাৰবিলাক টোপোলা বান্ধি পেলাই নহয়, বস্তাত ভৰাই গেলা গেলা গোন্ধাই। মাজত জেং আছিলে কাৰণে উপতিয়া জাল উঠি আহিছে আৰু যিমানকেইটা আহিছে আৰু। বেছি অহা নাই এইবাৰ, ইয়াৰ পাছৰ বাৰ পৰা আহিব। ডাঙৰ মাছ মানুহকে খুন্দিয়াই পেলাব এতিয়া মাছে। আহিছে বোলো, আৰু আহিব পাছত।
কিমান 20,000 মান মাছ আৰু কিমান ওলাই এতিয়া 20,000 টকা মাছ ঠিক আছে জাল লৈ যাব এতিয়া মাছে বেছি হৈ আছে সিবাই সৰহ আছিলে তাৰপিছত আকৌ সেই ইটো পুকুৰি দিলে আকৌ দুপৰটো আনি আকৌ দিছে ডাঠ হৈ আছে আকৌ মাছ কিমান 1,000 নহয় 120 দিয়া হৈছিলে 220 দিয়া হৈছিলে জোতা চেণ্ডেল বিনামূলীয়া চব বস্তু আহিব ইয়াত কাপোৰ কানি বাৰু বহুত ফুল পেলাইছো মাছ দেখি ভাল লাগে ফল ফলালে বটল খোপা আহিছে ইমান লেতেৰা কৰে নহয় মানুহবিলাকে চব বিক্ৰী নেকি মাছ এইবিলাক বিয়াৰ বটল চব আহিছে এইবিলাক দিছেনে কিমান চিচাৰ পেলাই বহুত বটল মাছ আহিব চুং চুং লাগি গৈছে মাছখিনি এনেকৈ যদি কোম্পানীত থাকিলে ধৰিলোঁ জুলুকি মাৰি এই গোটেইখিনি আহিছে যোৱা বছৰকৈ অকণমানহে ডাঙৰ হ'ল বেছি ডাঙৰ ডাঠ হৈ আছে ডাঙৰ হ'ল এনেকৈ কমাব লাগিব দানা দিব লাগিব তেতিয়াহে ডাঙৰ হ'ব দানা খাবলৈ তাকেতো দানা দিলেহে ডাঙৰ হ'ব মাছকতো আজিকালি দানা দিয়ে খাই বেছি মানুহে বৰষুণ দিব এবাৰ বতৰ গুমগুমাই আছে গোল্ডেন কাপ কমন কাপ আহিছে গেছে এইটো সেইটো কিবা যে বহুত ডাঙৰ আছিলে মাছে ডাঙৰ হয় এনেকুৱা মাছ বেছি দিয়া নাছিলেই সেই গাছ কাপ বেছি ডাঙৰ হয় এইবিলাক পেলাই দিয়া চাই আছো ভাবিছো আমি খাই দিলো এইবিলাক চব এৰি দিয়া হৈছে নহয় মোৱা মাছখিনি বুটলিব পাৰিম কিমান ডাঙৰ মোৱা মাছ লাষ্টত তুমি ওচৰত নাযাবা গোটেই বোকা পৰিব বৰালি মাছ এটা হোৱাহেঁতেন ভাল আছিলে গাছ কাপখিনি হেৰি কৰিব নাই এনেকৈ এৰি দিব লাগে আকৌ সেই দলিয়াব নালাগে সেইকেইটা হেৰি কৰি লওক গাছ কাপ মাছকেইটা ৰ'বা তুমি দাঙি লাগি হেৰি দিছে সেইটো গাছ কাপ বুলি বোকা গোটেই গাত পৰিব নাই ইমান নাই শুনিছে মোৱা মাছকেইটা বুটলিব লাগিব আছে হ'বলা থাকিলে মানে ৰখাই দিব বিকেট কিমান পলিথিন পেলাই সেই তেনেকৈহে মাছ মৰে তেনেকৈ হেৰি পলিথিনৰ ভিতৰত মাৰি চিচাৰ বটলো গলাই দিয়ক যিমান মদ খাই গোটেই একদম বটল ইয়াতে পেলাই খানা খাই বাৰু সেইফালে তেনেকৈ আমাৰ এই পুখুৰীটো যেনেকৈ যে ইমান লেতেৰা কৰিছে আপোনালোকে সেইফালে বাৰু পাৰেনে তেনেকৈ লেতেৰা কৰিবলৈ আপোনালোকে কমেণ্টত ক'বচোন বাৰু চব কিমান লেতেৰা কৰিছে এখন গোটেই এইবিলাক চব মানুহ হাজিৰা লগাই এইবিলাক পলিথিন গোটেই উঠোৱা হৈছে আকৌ এইফালে এতিয়া অলপ জ্বলাই দিছে ইয়াত ইফালেও জ্বলাই থোৱা আছে আমাৰ ঘৰ এই গহপুৰ হাওহাজানৰ ভিতৰত আমাৰ এই হাওহাজান থানাখনৰ ওচৰতে আমাৰ থানাখনৰ ওচৰত থাকিও আমি একো কৰিব নোৱাৰোঁ চব কিমান লেতেৰা কৰিছে এইবিলাক
পুখুৰীটোত তাৰমানে এনেকুৱা চিচাৰ নহয়, মানুহকেইটা বহুত ভয়ে ভয়ে তাৰমানে মাছ ধৰিছে। আগতে বেলেগ মানুহে মাছ ধৰিলে মানে গোটেই ভৰিত চিচাৰে তাৰমানে কাটিছে, বহুতকেইটা মানুহক কাটিলে। মানুহবিলাকে এইটো আমাৰ পুখুৰীটোত ডাষ্টবিন বনাইছে জানেনে। পুখুৰী ঘৰ মানুহ দেখিছে নহয়, সেইঘৰ এঘৰ, এইফালে এঘৰ, গোটেই চবেই এইটো আমাৰ পুখুৰীটোত ডাষ্টবিন বনাইছে। এতিয়াও এইটো যুগতো বাৰু পাৰেনে তেনেকৈ লোকৰ ঘৰ পুখুৰী এটাত যে তেনেকৈ বস্তু লেতেৰা কৰিবলৈ? আপোনালোকে বাৰু ক'বচোন, আপোনালোকৰ বাৰু মনৰ ভাৱটো ক'বচোন বাৰু। আকৌ এবাৰ তাৰমানে মাছ এবাৰ ধৰিলে, এইডাল যে বাঁহডাল যে পুতি থৈছে, বাঁহডালৰ সেইখিনিতে মাছখিনি বান্ধি থৈছে। এতিয়া আকৌ টানিছে মাছ, জানো আকৌ কিমান পায় আৰু। মাজত গোটেই বাঁহ পুতি থোৱা আছে, মানে হেৰি চোৰে মাছ ধৰিব বুলিয়ে পুতি থোৱা আছিলে, সেইকাৰণে মাছখিনি ইমান নাহিলে। সেইটো কাৰণে আকৌ মাৰিছে এতিয়া জাল, কিমান পায় জানো। এতিয়া ভিডিঅ'টো ইমানতে মোবাইলটো চাৰ্জ নাইকিয়া হ'ল, সেইটো কাৰণে একেবাৰে পাছত যিমানখিনি ধৰিলে আৰু ধৰি গৈ পাছত তেতিয়াহে এই পুখুৰীত মাছ ধৰি হ'ল। তাৰপিছত মাছখিনি মানে আজি বেপাৰীয়ে নিনিয়ে কাৰণে সেই পুখুৰীতে পানী এনেকৈ জীয়াই থৈ দিছে। কাইলৈহে মাছখিনি কিমান হয় ওজন কৰি দেখাব পাৰিম আৰু ইয়াতে কৈ থওঁ, যি হ'লে যদি মোৰ ভিডিঅ' চাইছে আৰু যে মই যে ওচৰৰ মানুহখিনিৰ কথা যে ক'লোঁ আমাৰ পুখুৰীত এনেকৈ লেতেৰা কৰিছে বুলি, সিহঁতক কৈছোঁ যে এতিয়া নকলেও উপায় নাই। চাওক এতিয়া আমি যদি আপোনালোকৰ পুখুৰীত তেনেকৈ আমি জাবৰ জোথৰ পেলাই যদি লেতেৰা কৰোঁ, আপোনালোকে যেন আমাক সুধাই আহিব। সেইকাৰণেতো মই ভিডিঅ' যোগেদিয়ে ক'লোঁ, এনেই মানুহৰ মুখ আঙুলি তোৱাই কথা ক'ব নোৱাৰোঁ কাৰণে ভিডিঅ'তে ক'লোঁ। আপোনালোকে বেয়া নাপাব, ক্ষমা কৰি দিব, সেইবুলি ক'লোঁ কথাটো মই। কাৰণ ইমান বেয়া লাগে দেখি, বেপাৰী এটাই মাছ ধৰিবলৈ আহিলেও ভালকৈ ধৰিব নোৱাৰে, গোটেই চিচাৰ আছে, লেতেৰা পলিথিন আছে। বহুত মাইকী মানুহ বহুত লেতেৰা বস্তু পেলাই, সেইকাৰণে ক'লোঁ কথাটো বেয়া নাপাব। বহুতে কৈছে যে এইটো পুখুৰীত মাছ ধৰিবলৈ মন নাযায় কাৰণে মানে বেয়া লাগে নহয়। ইমান কষ্ট কৰি ইমান পইচা পাতি খৰচ কৰি যেতিয়া মাছখিনি জীয়াই, যদি মাছখিনি যদি ধৰিব নোৱাৰে, মাছখিনি যদি মানুহৰ যদি অপকাৰ হয়, তেতিয়া বাৰু কাৰ ভাল লাগিব। সেইকাৰণে কথাবিলাক ক'লোঁ আৰু বেয়া নাপাব দেই, হ'ব সিমানেই। ভিডিঅ'টো কাইলৈহে দেখাম আৰু মাছখিনি আজি ধৰিছে। এতিয়া ৰাতি 3টা বজাতে মাছখিনি জুখিব লৈছে, জুখিবলৈ মোনা বেয়া বহাই লৈছে। মই ৰাতি 3টা বজাত জোখাৰ কাৰণে ভালকৈ ভিডিঅ'টো বনাব নোৱাৰিলোঁ। জুখি আহিছে মাছখিনি পানীতে থৈ দিয়া আছিলে, এই জালখনত বান্ধি। এতিয়া আনি উঠাই আনি এতিয়া এয়া মোনাত ভৰাই জুখিব। মোবাইলটোতো চাৰ্জ নাইকিয়া হ'ল কাৰণে ভালকৈ ভিডিঅ'টো নবনালোঁ। কটা উঠাই দিছে, 31 কেজি 600-700 গ্ৰাম আছে, জুখি হৈ গ'ল।